নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালোঁ আৰু লগতে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেনেলটোলৈ দিয়া অজস্ৰ মৰম চেনেহবোৰৰ বাবেই চেনেলটোৱে আৰু আগলৈ আগুৱাই যাবৰ বাবে উৎসাহ পাইছে। এইখিনিতে মোৰ আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, নিশ্চয় উপকৃত হ'ব। তেনেহ'লে আহক আজি আৰু বেছি পলম নকৰি আজিৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, পৃথিৱীৰ মানচিত্ৰত ভাৰতৰ ভৌগোলিক অৱস্থান ক'ত আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 8 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 37 ডিগ্ৰী 6 মিনিট অক্ষাংশলৈ আৰু 68 ডিগ্ৰী 7 মিনিট দ্ৰাঘিমাংশৰ পৰা 97 ডিগ্ৰী 25 মিনিট দ্ৰাঘিমাংশলৈ। 2 নং প্ৰশ্নটো হৈছে, ভাৰত কোনখন মহাদেশত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে এছিয়া মহাদেশত। 3 নং প্ৰশ্নটো হৈছে, ভাৰতৰ মাটিকালি কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। 4 নং প্ৰশ্নটো হৈছে, ভাৰতে পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2.42 শতাংশ। 5 নং প্ৰশ্নটো হৈছে, ইংৰাজ শাসনৰ পৰা ভাৰত কেতিয়া স্বাধীনতা লাভ কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1947 চনৰ 15 আগষ্ট তাৰিখে। 6 নং প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাজধানী ক'ত আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে দিল্লী। 7 নং প্ৰশ্নটো হৈছে, বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 134.9 কোটি জন। 8 নং প্ৰশ্নটো হৈছে, বৰ্তমান ভাৰতত পুৰুষৰ সংখ্যা কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 69.7 কোটি জন। 9 নং প্ৰশ্নটো হৈছে, বৰ্তমান ভাৰতৰ মহিলাৰ সংখ্যা কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 65.2 কোটি জন। 10 নং প্ৰশ্নটো হৈছে, ভাৰতত সাক্ষৰতাৰ হাৰ কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 74.04 শতাংশ। 11 নং প্ৰশ্নটো হৈছে, ভাৰতত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 82.14 শতাংশ। 12 নং প্ৰশ্নটো হৈছে, ভাৰতত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 65.46 শতাংশ। 13 নং প্ৰশ্নটো হৈছে, ভাৰতত জনসংখ্যাৰ ঘনত্ব কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। 14 নং প্ৰশ্নটো হৈছে, ভাৰতৰ মুঠ উপকূলীয় অঞ্চল কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 7,516.5 কিলোমিটাৰ। 15 নং প্ৰশ্নটো হৈছে, ভাৰতৰ স্থল সীমাৰ দৈৰ্ঘ্য কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 15,200 কিলোমিটাৰ। 16 নং প্ৰশ্নটো হৈছে, বৰ্তমান ভাৰতত কেইখন ৰাজ্য আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে 9খন। 17 নং প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ক্ষেত্ৰফলৰ হিচাপত ৰাজস্থান ৰাজ্য। 18 নং প্ৰশ্নটো হৈছে,
ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে গোৱা ৰাজ্য। 19 নং প্ৰশ্নটো হৈছে ভাৰতত মুঠ কেইখন জিলা আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 742খন। 20 নং প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কচ্ছ জিলা। মাটিকালি 45,652 বৰ্গ কিলোমিটাৰ। ই গুজৰাট ৰাজ্যত অৱস্থিত। 21 নং প্ৰশ্নটো হৈছে ভাৰতৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মাহে জিলা। মাটিকালি 9 বৰ্গ কিলোমিটাৰ। ই পণ্ডিচেৰী ৰাজ্যত অৱস্থিত। 22 নং প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি জিলাখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে পূৰ্ণিয়া জিলা। মাটিকালি 3,202.31 বৰ্গ কিলোমিটাৰ। স্থাপিত 1770 চন। ই বিহাৰ ৰাজ্যত অৱস্থিত। 23 নং প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত গাঁও কিমানখন আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 6,28,221খন। 24 নং প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ গাঁওখনৰ নাম কি আৰু ই ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে গহমৰ গাঁও। মাটিকালি 8 বৰ্গ মাইল। জনসংখ্যা 1,20,000তকৈ অধিক। ই উত্তৰ প্ৰদেশত অৱস্থিত। 25 নং প্ৰশ্নটো হৈছে ভাৰতৰ ক্ষুদ্ৰতম গাঁওখনৰ নাম কি আৰু ই ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে হা গাঁও। ই অৰুণাচল প্ৰদেশত অৱস্থিত। 26 নং প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত কিমানখন চহৰ আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰায় 4,000খন। 27 নং প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে জনসংখ্যাৰ হিচাপত মুম্বাই চহৰ আৰু মাটিকালিৰ হিচাপত কলকাতা চহৰ। 28 নং প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ সৰু চহৰখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে জনসংখ্যাৰ হিচাপ মতে গোৱা ৰাজ্যৰ ভাস্কো দি গামা চহৰ। জনসংখ্যা 1 লাখ আৰু মাটিকালিৰ হিচাপ মতে তেলেংগানা ৰাজ্যৰ ৱাৰাংগাল চহৰ কালি 406.17 বৰ্গ কিলোমিটাৰ। 29 নং প্ৰশ্নটো হৈছে ভাৰতৰ ভিতৰত প্ৰথম সাধাৰণ লোকে জীৱন যাপন কৰিব পৰা চহৰ কোনখন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে হায়দৰাবাদ চহৰ। 30 নং প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ কোনখন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ ইন্দোৰ চহৰ। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।